তো এই গাইজ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোৱে ভাল আৰু মই আছোঁ বৰ্তমান যোৰহাটৰ পতিয়া গাঁৱত তাৰপাছত গাড়ীখন ওলাই আছে কাৰণ আজি আমি এফালে যাম ক'ত যাম পৰি গৈছিলোঁ ক'ত যাম কি কৰিম আপোনালোকক সকলো দেখুৱাম লগতে আমাৰ এটা NGO আছে সেই NGO ফালৰ পৰাই যাম আজি ক'ত যাম আপোনালোকক সেইটো দেখুৱাম আপোনালোকে ভিডিঅ'টো চাওক লাষ্টলৈকে আৰু যোনটো মোৰ চেনেলত নতুন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক পাৰিলে পুৰা শ্বেয়াৰ কৰি দিয়ক তো আমাৰ গাড়ী আহিলে দাদাকেইজন বহিছেগৈ বাকী ইয়াত আমি পেকেটিং কৰিলোঁ তাৰপিছত ইয়াত কি কি আছে আপোনালোকক মই অলপ পিছত কৈ দিম আৰু ইয়াত আজি আমি আমাৰ যিবোৰ ওচৰে পাজৰে থকা মানুহ আছে দুখীয়া মানুহ তেওঁলোকক দিমগৈ তেনে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমাৰ প্ৰথম দিছোঁহি এয়া এইফালে গম পাইছে চাগে বুঢ়ী গোহানি দেৱা এৰা আৰু কিছুমান আছে আমি দিমগৈ আৰু দিলাই আছোঁ তো এয়া ছেকেণ্ড জেগাটো তেওঁলোকক দি ল'লোহি বৰ্তাক দিলোঁ সেইপিনে বাইদেউক দি দিলোঁ তাৰপিছত এতিয়া গৈছোঁ আৰু ইটো চাইডে আছে মানুহগৰাকী তেওঁক আমি দিমগৈ গৈছোঁ বাইদেউগৰাকীকো ইটো চাইডে বহি আছেগৈ আমি ইটো চাইডৰ পৰা দেখিলোঁ পটককৈ হ'লেও তেওঁকো দি থৈ যাওঁ আমাৰ গ্ৰুপ এটাৰ ফালৰ পৰা ৰেচন বিলাইছোঁ তাকে আপোনালৈ আনিছিলোঁ ইয়াত চাউল আছে দাইল আছে ঠিক আছে ৰখ দেই তো আমাৰ এই পেকেটত কি কি আছে আপোনালোকে দেখুৱাম বুলি কৈছিলোঁ এয়া খুলিছে লগৰজন চাই লওক চাউল আছে চাউল আছে 1 কেজি লগতে বিস্কুট আছে এইফালে আছে দাইল আলু পিঁয়াজ লগতে মিঠাতেল দি আছোঁ কিন্তু এতিয়ালৈকে আমি প্ৰায় 15জনমান দেখিলোঁ বাকী বিচাৰিছোঁ বোলো পোৱা নাইকিয়া পালে লগালগ দি দিওঁ তো আমি আহি ৰ'লোহি বৰুৱা চাৰিআলি তাৰপিছত দেখিলোঁ সেইপিনে ৰিক্সাৱালাজন আছে বয়সস্থ তাৰপিছত লগৰজন গৈছে সুধিবলৈ যে তেওঁক লাগিবলৈ নালাগে তো তেওঁ ক'লে যে তেওঁ লাগিব তেতিয়া লগৰ দুজনে গৈ পেলাই তেওঁক দি থৈ আহিলে এয়া আহি আছে আমি এনেকুৱা ৰিক্সাৱালা পাইছোঁ বহুতে হয়তো দুবেলা দুমুঠি খাবলৈ পাইছে বা এওঁলোকৰ লগতে খাবলৈ নাই পোৱা যিকেইজনে পাইছে তেওঁলোকে নাই লোৱা তেওঁলোকে ভাবিছে যে তেওঁলোকৰ জেগাত বেলেগে হয়তো খাবলৈ পাব সেইটো কাৰণে নলওঁ বুলি ডাইৰেক্ট কৰিছে তো আমি আকৌ গৈ থাকোঁ বৰ্তাক সুধিলোঁ বৰ্তা বোলে আজি বিক্ৰী হোৱা নাই ইমান ভালকৈ তো বৰ্তাক এপাক দিলোঁহি আশীৰ্বাদ দিছে ভালকৈ যাতে NGOটো চলাই যাওঁ তো বাইদেউক দেখিলোঁ আমি এনে পাৰ হৈ যাওঁতে চাইডৰপৰা এনেকৈ উঠাই আনিছিলে তো বাইদেউক দি দিলোঁ এটা আৰু কেইটা আছেগৈ 3টামান আছে ন ঠিক আছে 3টাও চেভ হৈ যাওঁ পটককৈ গাইছ আজি আমাৰ 11 নম্বৰ খাদ্য বিতৰণিটো সম্পূৰ্ণভাৱে ছাকচেছফুলি হৈ গ'ল বিতৰণ কৰিলোঁগৈ যোনটো দুখীয়া মানুহ দেখিলোঁ তেওঁলোকক দিলোঁ ৰিক্সাৱালা ঠেলাৱালা চবকে দি থৈ আহিছোঁ তো আমাৰ লগত আছে ইকবাল দা আমাৰ গ্ৰুপটোৰ কি হয় ট্ৰেজাৰ হয় ইকবাল দা দৰ্শামান কৈ দিয়ে নমস্কাৰ মই ৰেজিঅ'ৰ হেল্পিং হেণ্ডৰ ট্ৰেজাৰাৰ হিচাপে মই আছোঁ আমাৰ ৰেজিঅ'ৰ হেল্পিং হেণ্ড যোৱা বছৰ 2021 চনৰ জুন মাহত আমাৰ ৰেজিঅ'ৰ হেল্পিং হেণ্ড আমি ফাউণ্ড কৰিছিলোঁ আমাৰ অহা মাহত আমাৰ 1 বছৰে সম্পূৰ্ণ হ'বহি ৰেজিঅ' হেল্পিং হেণ্ডৰ আৰম্ভণিৰ সময়ত আমি 3-4জন ব্যক্তি লৈ পেলাই আমি আৰম্ভ কৰিছিলোঁ আজি 1 বছৰত আমাৰ যি 11 নম্বৰ প্ৰগ্ৰাম আমাৰ 11 নম্বৰ প্ৰগ্ৰামত আজি আমাৰ এপ্ৰক্স 40জনমান সদস্য আমাৰ ৰেজিঅ' হেল্পিং হেণ্ডত আছে সকলোৱে আমাক কণ্ট্ৰিবিউশ্যন দিয়ে আমি সকলোৱে নিজৰ কণ্ট্ৰিবিউশ্যন দি পেলাই আমি খাদ্য বিতৰণ কাৰ্যসূচী কৰোঁ লগতে আমি কিছু কাৰোবাক যদি মেডিকেল ট্ৰিটমেণ্ট পাৰোঁ আমি কিছু আমি কেঞ্চাৰ পেচেণ্টকো আমি এনেকৈ ডিমাণ্ড পাইছোঁ আমি কৰা হৈছে
আৰু ভৱিষ্যতে এনেকৈ মই হেল্থ কেম্প আমাৰ তেনেকৈ অৰ্গেনাইজ কৰা আৰু হ'ব আমাৰ লাহে লাহে শ্ল'লি আমাৰ গ্ৰুপটো আগবাঢ়ি গৈ আছে আৰু ভৱিষ্যতে এনেকৈ আগবাঢ়ি গৈ থাকিব সকলো মেম্বাৰ সকলোৰে সহায় সহযোগিতা আমি কামনা কৰিলোঁ আৰু ভৱিষ্যতে এনেকৈ আগবাঢ়ি যাম আৰু সকলোৰে আমাৰ সহায় সহযোগিতা কামনা কৰিছোঁ তো আৰু বেলেগ যদি আপোনালোক আহিম বুলি কৈছে আমাৰ NGOটো জইন কৰিম বুলি কৈছে মোক কমেণ্টত ক'ব তেওঁলোকে মোক নাম্বাৰটো দি দিব আমি লগালগ গ্ৰুপত এড কৰাই দিম আৰু প্ৰতিমাহে আমি এটা দিন ধাৰ্য কৰোঁ যিদিনাখন সকলো মানে কাম চামৰ পৰা আজৰি হৈ দেওবাৰ দিন এটা লওঁ তাতে সকলো আজৰি হয় আৰু সেইদিনাখন আমি খাদ্য বিতৰণি কৰোঁগৈ তো আজি যিহেতু 11 নম্বৰটো হৈ গ'ল আৰু এবছৰ প্ৰগ্ৰেম এটা আহিছে মই তাৰো ভিডিঅ' বনাওঁ আপোনালোকে চাব তাৰপিছতো যদি বহুতে জইন হ'ব বুলি ভাবে জইন হ'ব পাৰিব সেইটো একো আপত্তি নাই তো আজি এনেকৈ আমি খাদ্য বিতৰণি কৰিলোঁ সেইটো এটা ভিডিঅ' বনালোঁ তেন্তে চাই কেনেকুৱা লাগিলে আপোনালোকে ক'ব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু এবাৰ কৈছোঁ কোনোবা যদি জইন হয় মোক কমেণ্টত কৈ দিব ধন্যবাদ